অ'কে ধুনীয়াকৈ দাদাৰ তাত মানে খাই ল'লোঁ মেগী মেগী খোৱাৰ পিছত দাদাৰ অলপ জাৰ্ণিটোৰ বিষয়ে বা কি কেনেকৈ কি কৰিছে ইয়াতে অলপমান জানিব বিচাৰিছোঁ দাদা অলপমান নামটো কৈ দিয়ক আপোনাক মোৰ নাম ফুল নামটো চাও ধীৰাজ গগৈ আপোনাৰ ঘৰ মৰাণত মৰাণ ডিব্ৰুগড় মৰাণ আৰু ইয়াত যোৱা বছৰৰ পৰা পাৰ্মানেণ্টলি আছোঁ কেনেকৈ আহিলে কি আহিলে বেচিকেলি MBA কৰিছিলোঁ দেহৰাদুনৰ পৰা হয় চ' MBA ডেজত কি বেণ্ড এটা আছিল ৰক বেণ্ড নৰ্থ ইষ্টৰ গোটেইকেইটা ল'ৰা আছিলে চ' তাৰ যিটো ড্ৰামাৰ আছিলে ড্ৰামাৰটো ইয়ালৈ গুচি আহিলে প্ৰথম ফাৰ্ষ্ট মানে থাকে ন MBA বেটছত এনেকুৱা দুটামান ল'ৰা থাকে যোনে কেম্পাছ প্লেচমেণ্টত নগ'ল চাকৰি কৰিবলৈ চাকৰি নকৰোৱে মানে ভাবিলে চ' তেনেকৈ হি ৱাজ দ্য ওৱান মানে ভাৰদ্বাজ কোঁৱৰ নামটো ভাণ্ডা বুলি কয় ইয়াত চবে চ' সি আহিলে প্ৰথমতে ইয়ালৈ সি ইয়াতে গেষ্ট হাউচ এটা কৰিলে ত' আমি মটিভেট হ'লোঁ অলপমান তাকে দেখি আমি ইয়াত সি তাৰপিছত ইয়াতে শ্ব'জ কিছুমান ল'লে গোটেই বেণ্ডটো আহি ইয়াত শ্ব'জ কৰা হ'ল বছৰত প্ৰতি বছৰতে মানে এটলিষ্ট ছিজন টাইমত আমি ইয়াত শ্ব'টো কৰোঁ লাহে লাহে প্লেন বনিলে আৰু কেপেচিটি বনিলে মানে তালৈ শ্বিফ্ট কৰি দিওঁ এনেকৈ যোৱা বছৰ মই কামেই কৰি আছোঁ গোটেই অফিচ ৱৰ্ক ফ্ৰম হোমৰ কাৰণে আহিছিলোঁ ইয়ালৈ ছাডেনলি স্পেচটো পালোঁ ভাল লাগিলে কেফে খুলিলোঁ জব এৰিলোঁ কেফে খুলিলোঁ চবতকৈ ডাঙৰ কথা হ'ল দাদা কিন্তু মানে মিউজিক বেণ্ড এটা আছে আৰু পাৰফৰ্ম কৰে তাতে আমি আগতে ছানডে ব্ৰেক লৈছিলোঁ খালি যোৱাকালিৰ পৰা ছানডে ব্ৰেক ডেইলি আমি গোৱাটো কিবা কিবি আছে গোৱাত নাই এতিয়ালৈকে মই ভাবি আছোঁ আৰু চাই আছোঁ যি কি নহওক আপুনি যদি ইয়াতে আহে মানালীত যদি আহে দাদাৰ ইয়াতে এপাক আহিব আৰু দাদাৰ গেষ্ট হাউচো আছে ন মোৰ গেষ্ট হাউচ আছে মাল্টিভাৰ্ছ হোষ্টেল এণ্ড ষ্টে বুলি গেষ্টটো হ'ব মাল্টিভাৰ্ছ কমতে থাকিব পাৰিব অসমীয়া বুলি অসমীয়া ডিছকাউণ্ট ইজ অলৱেজ এভৰিথিং আৰু অসমীয়া মানে ইয়াতে ভোট জলকীয়া কিবা কিবি আমি পালোঁ দাদাৰ খোৱাত আৰু বেম্বু শ্বুটো আছে ন বেম্বু শ্বুট বনাওঁ মানে একচুৱেলি মোৰ ৱাইফ প্ৰিয়ংকা তাইও গুৱাহাটীৰে হয় তাই হেৰি নৰ্থ ইষ্টাৰ্ণ খানা খাই খুব ভাল পায় স্পেচিয়েলি তাই যেতিয়া ইয়ালৈ আহে তাই এনেই জব কৰে যেতিয়া যিখিনি সময় ফ্ৰী পায় যেতিয়া তাই ইয়াত বনাইহি কেতিয়াবা যেতিয়া মই শ্ব' কৰিব যাওঁ তেতিয়া তাই সেই নাগা থালি চালি এইবিলাক বনাই আপোনাৰ ৱাইফৰ ইয়াতে থাকে তাই ইয়াতে থাকে বঢ়িয়া আৰু দাদা এটা কথা মানে দাদাৰ ইয়াতে ধুনীয়া মানে হেৰি আছে খেলা চেলাৰ সুবিধা আছে চেছটো এইটো এটা ষ্টৰী চেছটো এইখন মানালীৰ অনলি চেছ কেফে এইখন মানে এই কেফেখন স্পেচিয়েলি ডেডিকেটেড ফৰ চেছ প্লেয়াৰ্ছ ৰিয়েলি ইয়াতে আমাৰ মানালীত এৰাউণ্ড ফিডে ৰেটেড প্লেয়াৰ্ছো বহুত আছে এৰাউণ্ড 1600-1700 ৰেটেড প্লেয়াৰ্ছ আছে ইয়াতে আৰু ৰিচেণ্টলি আমাৰ ক্লাবৰ পৰা আমাৰ ইয়াতে চেছ পাপা চাওছ চেছ ক্লাব এটাও আছে আমাৰ ক্লাবৰ পৰা এজনে এতিয়া চেন্নাই যিটো চেছ অলিম্পিয়াড হৈছিলে তাতো পাৰ্টিচিপেট কৰিছে তাত তেওঁ আউট অফ 9 গেমছ 5.5 পইণ্টছ পাই আহিছে তেওঁ ভাল খেলে ইয়াত মানে চেছ প্লেয়াৰ্ছ ভালেখিনি চেছ প্লেয়াৰ্ছ আছে ময়ো খেলোঁ অলপমান আৰু ইমান এক্সপাৰ্ট নহয় তো দাদাৰ লগত কথাটো সঁচাকৈ বহুত মানে নিজকে ইনস্পায়াৰ হৈছোঁ আৰু মানে দাদা ইয়াতে ধৰক লোকেল বুলিও ক'ব লাগিব অলমষ্ট লোকেল ইয়াতে ধৰক মানুহবিলাকে ধৰক চলাংবলীয়া হওক বা য'ত মানে ঘূৰিব আহে তেওঁলোকে কি কৰিব পাৰিব ক'ত কি কৰিব পাৰিব বা কোনখিনি সময়ত আহিলে একচুৱেলি স্ন' পায় বা ভাল হয় মানে স্ন'টো তোমাৰ পূৰা লাকৰ ওপৰত কথা যদি একজেক্ট স্ন' লাগে বুলি আহা হয় তেতিয়াহ'লে একো নাই আৰে কাপ এটা ভাগিছে কৰিলে আৰু হেৰি স্ন' চাবলৈ যদি আহা তেতিয়াহ'লে জানুৱাৰী বা ফেব্ৰুৱাৰীত আহিলে তুমি পাক্কা স্ন' পাবাই খালি সেইটো সময়ত তুমি ফচি যোৱা চান্সটো থাকে আৰু এতিয়া যেনেকৈ নৱেম্বৰত এইবাৰ স্ন' হ'ল এইটো আনএক্সপেক্টেড আছিলে আজি যিটো স্ন'ফল হ'ল আজি সঁচাকৈ আমিও মানে বহুত লাকটো ভাল সেইটো কাৰণে আজি স্ন'ফলটো পালা এতিয়া সাধাৰণতে স্ন'ফল এইটো সময়ত নাপায় যোৱা বছৰো এৰাউণ্ড মানে ডিচেম্বৰ 2-3 তাৰিখে পৰিছিলে এইটো সময়ত সাধাৰণতে নাপায় ওপৰত পায় তোমাৰ ৰোহতাং হৈ গ'ল চিচু এইফালে পায় কিন্তু ওল্ড মানালীত স্ন' নাপায় আজি লাকটো ভাল ঠিক আছে আৰু যদি বয়সস্থ মানুহ ধৰক আহিব বিচাৰে তেনেহ'লে তেওঁলোকক আপুনি কি ক'ব বিচাৰে বয়সস্থ মানুহ যদি আহে তেতিয়াহ'লে তেওঁলোক ওল্ড মানালী নাহাটোৱে ভাল
অল্ড মানালী স্পেচিয়েলি ফৰ ইউথ পিপল ইয়াতে অলপ পাৰ্টি চাৰ্টি অলপ বেছিকৈ হয় আৰু চবেইতো জানেই যে মানালী কি কাৰণে বিখ্যাত বেছিকৈ আৰু তেনেকুৱা হিপ্পী মানুহবিলাক হিপ্পী কালচাৰৰ মানুহবিলাক ইয়াতে বেছি আহে অল্ড মানালীতে বেছি আহে যদি অল্ড মানুহ মানে কওঁ অল্ড এজ মানুহ 45+ মানুহ যদি ইয়ালৈ আহিছে ইটছ বেটাৰ তাহাঁতি হয়তো আলিও নামৰ জেগাডোখৰ আছে তাত থাকিব লাগে নহ'লে নিউ মানালী অল্ড মানালী ইজ নট ডেট দাদা বহুত ধন্যবাদ বহুত ধন্যবাদ আৰু আপোনাৰ জাৰ্ণি আৰু আগুৱাই যাওক থেংক ইউ ছ' মাছ ঠিক আছে দাদাৰ এইবিলাক হ'ল গীটাৰ চিটাৰ দেই আৰু দাদাৰ চাগে তেওঁৰ বেণ্ড উপভোগ কৰিম সন্ধিয়া দেখা যাওক কি হয় আৰু দাদাৰ ভাইটি আপোনাৰ নামটো মোৰ নাম হৰ্ষল য়েছ তো দাদা ভাইটিয়ে আমাক খুব ধুনীয়া এখন মানে মাৰ্কেটলৈ লৈ যাব ফ্লি মাৰ্কেট কি নাম ফ্লি মাৰ্কেট ফ্লি মাৰ্কেট সেইখন কিহৰ কাৰণে স্পেচিয়েল সেইটো আপোনাৰ আপুনি লাইক এইটো জেকেট যে দেখিছে এইটো লাইক যদি আপুনি কোনোবা শ্ব'ৰুমত যায় কিনিব ইল প্ৰব্লি বি চাৰ্জ এৰাউণ্ড 3,000 4,000 অৰ মেবি মোৰ বাট তাতে আপুনি মই এইটো 300 ৰুপিজত বাৰ্গেন কৰি কিনিছোঁ চ' ইটছ লাইক আপুনি বিশ্বাস কৰিব নকৰে চ' ইটছ লাইক আ ফ্ৰী মাৰ্কেট বাট ইটছ কোৱাইট গুড এণ্ড কোৱাইট চিপ ইফ ইউ হেভ য়েছ দাদা বহুত ধন্যবাদ লগ পাম কাইলৈ আকৌ যাম আজি আপোনালোকে পাৰ্টিত আহি আছে নিশ্চয় লগ পাম